morning and welcome back to my YouTube channel. So guys, আপোনালোকে মোৰ cousin sister ৰূপে তো কেৱল পাৰিবাকে চিনি পায়, কিন্তু মোৰ এগাল cousin sister আছে। তো আজি মই সিহঁতৰে ঘৰত যাই আছো। তো বলক যাও। সো গাইছ ইমান বেছি বতা দি আছে যে মোৰ চুলিখিনিৰ অৱস্থা চাওক আপোনালোকে। তো গাইজ এতিয়া মই আপোনালোকক মোৰ কাজিনক দেখাম। তো এইটো হৈছে মোৰ এটা কাজিন যোনে পঢ়ি আছে মোবাইলৰ লগত। চ' হাই কৈ দিয়া, হেল্ল'। তো আৰু এটা হৈছে এইটো মোৰ সৰু কাজিন, আৰু এইটো মোৰ গাহৰি ভাইটি, আৰু এইটো হৈছে আমাৰ বেষ্ট কুক। কুটুবা মুখখন দেখুৱা, চবে কিয় কৈ না মুখখন লুকাই থাকে। চ' এতিয়া মই আপোনালোকক তো গাইজ এতিয়া আমি যাই আছোঁ আৰু এটা কাজিনৰ ঘৰত, যোনটো একেলগে থাকে। ইয়াতে মই কৈছোঁ আপোনালোকক কৈছোঁ নে ইয়াতে জগতৰ কাজিন আছে মোৰ। তো বলক দেখাম। আৰু এটা লাজুকীলতা কাজিন আমি লগ পালোঁ। মোৰ এটা বেষ্ট ফ্ৰেণ্ড আছে, তাই BTS লাভাৰ, তাই গোটেই ক্লাছ নাম্বাৰ দিব। প্লিজ এবাৰ এনেকৈ কৰি দিয়া অকল। তো গাইস এটা গুডুবাই মোৰ কাৰণে স্পেশালি বনাই আছে চকলেট কেক, বহুত বেছি ইয়াম্মি হয়। সব কেনেকৈ বনাই আছে। তো এবাৰ গুডুবাৰ ঠাইত মাইনুবা আহিল কেকটো ডিষ্ট্ৰয় কৰিব, ইমান ভাল কেকটো। তো ইয়াতে আমাৰ মাজত শ্বেয়াৰ লাগিছিল যে ব্লু আৰু য়েল্লো মিক্স কৰিলে গ্ৰীণ হয় নে নহয়, এণ্ড ফাইনেলি মই জিতিলোঁ। য়েছ। তো ইয়াতে গুডুবাই পিকচাৰ লৈ আছে কেকটোৰ, এণ্ড ফাইনেলি আমি কৰিলোঁ কাট কেকটো। এতিয়া মই ৰীল শ্বুট কৰি আছিলোঁ, এণ্ড তাৰপিছতে মোৰ মনত পৰিল মইতো ইউটিউব ভিডিঅ' শ্বুট কৰি আছিলোঁ। তো মই এতিয়া মই ড্ৰেছযোৰ চেঞ্জ কৰিম, এণ্ড আজি ৰাতি মই ইয়াতে থাকিম। তো মই এতিয়া ড্ৰেছযোৰ চেঞ্জ কৰি লওঁ। তো গাইজ মই চেঞ্জ কৰি আহিলোঁ, এণ্ড মই এতিয়া গম পাইছোঁ যে আমাৰ মেইন কাজিনটো আহি গ'ল। মানে চবতকৈ ডাঙৰ যোনটো কাজিন পম্পে বা, যাৰ ৰিচেণ্টলি বিয়াও গৈছে। আপোনালোকে গম পাইছে চাগে, গম নাই পোৱা যদি মই কৈ দিছোঁ ৰিচেণ্টলি বিয়া হৈছে। তাই আমাৰ পৰা দূৰত আছিল, তো তাইক মই আপোনালোকক দেখাই আছোঁ। চ' গাইজ এতিয়া মই আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ পম্পে বা এইমাত্ৰ আহিছে। পম্পে বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈ দিয়া। নমস্কাৰ, মোৰ কৃষ্ণা, মোৰ ভণ্টি। তাইৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' এই আমাৰ ফেমিলিটোৰ ভিতৰত চবতকৈ ডাঙৰ কাজিন চিষ্টাৰ হয়, এণ্ড মই চবতকৈ সৰু হয়। তো এই ভিডিঅ'টোক লাইক কৰি দিব। চ' গাইজ মই কৈছোঁ নে তাই বিয়া গৈছে, তো চাওক ইমানবোৰ গিফ্ট এতিয়ালৈ খোলাই নাই। চ' গাইজ এতিয়া মই ভাত খাই উঠিলোঁ, এণ্ড মা আৰু জেঠিমাহঁতে ভাত খাই আছে। এণ্ড গুডুবাই আমাৰ কাৰণে বনাইছে লেমন কাবাব টিক্কা। কাৰ খাব মন গৈছে মোক কমেণ্টত জনাব। গাইজ ইয়াতে আমি এখন ফিল্ম চাই আছোঁ, যোনখনৰ নাম কভি খুশি কভি গম। যোনখন চালে সুখী মানুহ এটা দুখী হৈ যায়। ইয়াতে আছে পম্পী বা, মাইনু বা, এণ্ড গুডুবা। তো গাইজ এতিয়া আমি চাই আছোঁ বিয়াৰ ফটো, য'ত আছোঁ মই, মা, পম্পী বা, দেউতা আৰু ভাইটি। আৰু ইয়াতে চাওক পম্পী বা ব্ৰাইডেল লুকত আৰু এইটো নৰ্মেল লুকত। আৰু ইয়াতে আমি খাইছোঁ চকলেট কেক।
পেলাইছে এণ্ড মই ইয়াতে চাই আছোঁ ফটোজ এণ্ড তো গাইজ এতিয়া মাহত গ'ল এণ্ড এতিয়া বাজিব যে আছে 8টা তো মই এতিয়া চাম নাগিন এণ্ড কোন কোন নাগিন লাভাৰ আছা মোক কমেণ্টত জনাব আই এম এ বিগ নাগিন লাভাৰ তো গাইছ ৰাতি আমি কৰিছিলোঁ পিজ্জা পাৰ্টি তো মই আৰু তিয়াবাই খাইছিলোঁ বাৰ্বিকিউ পিজ্জা এণ্ড বাকীবোৰে পনীৰ পিজ্জা খাইছে চ' গাইজ এতিয়া ৰাতি